এইকেইদিন চাগে সকলোৰে ঘৰত ভোট জলকীয়া আছেয়ে। যিসকলে আচাৰ বনাই ভাল পায় বা আচাৰৰ এটা চখ, তেওঁলোকে নিশ্চয় ভোট জলকীয়াৰ আচাৰ বনাইছে, কাৰণ এতিয়া ভোট জলকীয়াৰ ছিজন হয়। গতিকে মোৰো যিহেতু আচাৰ বনোৱাৰ চখ আছে, সেইটো কাৰণে ময়ো বজাৰৰ পৰা লৈ আহিছোঁ আৰু লগতে এনেকৈ ধুনীয়াকৈ কলপাত এখনত জলকীয়াখিনি ধুনীয়াকৈ ধুই লৈ এনেকৈ খিচখিচকৈ কাটি লৈছোঁ। মই দুটা ধৰণে বনাম, সেইটো কাৰণে দুই ধৰণে কাটি লৈছোঁ। গোটা জলকীয়াও দি দিছোঁ আৰু লগতে খিচখিচকৈ কাটি লোৱা ভোট জলকীয়াখিনি। মই এইখিনি কিন্তু নিমখ দি দিছিলোঁ। নিমখ দি 2 দিন ৰ'দত দিছোঁ, মানে একদমেই শুকান হৈ যাব দিয়া নাই, যাতে ভোট জলকীয়াৰ গোন্ধটো থাকে। সেইটো কাৰণে অলপ কেঁচা কেঁচা ভাৱতে মই কেঁচা মিঠাতেলত দিম, কাৰণ কিয় ভোট জলকীয়াৰ নিজৰ যিটো গন্ধ আৰু লগতে কেঁচা মিঠাতেলৰ গোন্ধটো মই খুব ভাল পাওঁ। সেইটো কাৰণে এইখিনি মই কেঁচা মিঠাতেলত দিছোঁ, আৰু যিহেতুকে কাটি থোৱাতে মই নিমখ দিছিলোঁৱে, সেইটো কাৰণে মই আৰু তেলত নিমখ এড কৰা নাই। আৰু এইখিনি একদম খিচখিচকৈ কুটা, বহুত বেছি শুকান হৈ যোৱা নাই এইখিনি। এতিয়া এইখিনি মই গৰম তেলত দি ল'ম। বেছি হোৱা নাই, মই আনিছিলোঁ প্ৰায় 1 কেজি মানে, কিন্তু কাটি ধুই বাছতে শুকাওঁতে মানে মাত্ৰ 2 টেমাহে হ'ল নেকি। তাকো এই আপোনাৰ কি বুলি কয় এইটো, ঘিৰ টেমা দি মানে 2-3 টেমা হৈছে আৰু। এইখিনি মই দি লৈছোঁ গৰম মিঠাতেল। মই কিন্তু নাখাওঁহে, মানে কি বনাওঁ, কিন্তু মই ভোট জলকীয়াৰ আচাৰ একদমেই নাখাওঁ। মই বনাই দিছোঁ, কাৰণ মোৰ ঘৰত ভাল পোৱা মানুহ বহুত।